এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয়। সংখ্যাটো কি? সংখ্যাটো আমি x ধৰিলো। 6 গুণ কৈছে, 6 গুণ 6 দি পূৰণ দিলো। সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা সংখ্যাটো xৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান, মানে x + 12 ৰ 3 গুণৰ সমান। এটা ইকুৱেশ্যন হৈ গ'ল। এটা ইকুৱেশ্যন দি আমি লগ কৰিব পাৰিম। 3 দি 12 এবাৰ, x এবাৰ। এতিয়া চাই ল'ব। 3 দি 12 পূৰণ কৰিম এবাৰ, x পূৰণ কৰিম এবাৰ। 6x থাকি গ'ল। 3x প্লাস 3 বাৰং 36। এতিয়া 6xৰ পৰা 3x এইফালে যাব, মাইনাস হ'ব। 6x minus 3x 36 এইফালে থাকিব। এতিয়া 6xৰ পৰা 3x গ'লে আমালোকে 3x পাম। 36 এনেকৈ থাকিব। এতিয়া xৰ ভ্যালু ওলালে 36ৰ লগত 3টো পূৰণ আছে, এইফালে হৰণ হ'ব। 3 দি 36ক 12 বাৰ, তেন্তে আমালোকে xৰ ভ্যালু 12 পাই গ'লো। xৰ ভ্যালু 12 পালো। এতিয়া সংখ্যাটো আমাৰ 12 হয়। ভালকৈ চাব। এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰিব, যোগফলৰ 3 গুণৰ সমান হয়। সংখ্যাটো আমাৰ 12 হয়। এইটোই হ'ব এনসার। এই প্ৰশ্নটো চাব। 20 বছৰৰ পাছত ৰাহুলৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম। মানে ৰাহুলৰ বৰ্তমান বয়স আমি 1 ধৰিলো। ৰাহুলৰ বৰ্তমান 1 ধৰিলো আৰু কি কৈছে 20 বছৰৰ পিছত 20 + 20 হ'ব 20 বছৰৰ পিছত। এতিয়া আমালোকে বৰ্তমান বয়সটো x ধৰিছো। xৰ 5 গুণতকৈ 4 বছৰ কম ধৰিব লাগিব। xৰ 5 গুণ মানে 5 দি পূৰণ। 5 গুণতকৈ 4 বছৰ কম। এতিয়া আমালোকে দুটা ইকুৱেশ্যন পাই গ'লো, x + 20 আৰু 5x - 4। দুটা ইকুৱেশ্যন পাই গ'লো। এতিয়া দুটা ইকুৱেশ্যন বহাই দিলে এনসাৰটো ওলাই যাব। এতিয়া বহাম x + 20 = 5x - 4। এতিয়া x আৰু 5x একফালে আনি লওঁ। x আৰু 5x আৰু 20 আৰু 4 সমান সমানৰ এইফালে। সংখ্যাংশ একফালে, x একফালে। x - 5x = -4 - 4 থাকিব আৰু +20 এইফালে গ'লে -20 হ'ব। 5xৰ পৰা এটা x যদি যায় তেন্তে -4x হ'ব। ডাঙৰ চিহ্নৰ আগত মাইনাস আছে। = -20 আৰু -4 -24। এতিয়া মাইনাস মাইনাস কাটা যাব। এতিয়া xৰ ভ্যালু আমি ওলাব পাৰিম। 24ৰ লগত 4 পূৰণ আছে, হৰণ হ'ব। 4 দি 24ক 6 বাৰ যাব। এতিয়া আমালোকে xৰ ভ্যালু পাই গ'লো। এতিয়া xটো সেই ইকুৱেশ্যনত আমি বহাই চাব পাৰিম। এটা xৰ ঠাইত আমি 6 পাইছিলোঁ, এই 6টো বহাব পাৰিম। তেতিয়া xৰ বৰ্তমান বয়সটা আমালোকে 6 পালো। 6 হ'ব এনসার। যদি 20 বছৰৰ পিছত সুধিল হয়, তেন্তে 6 + 20 26 হ'লেহেঁতেন। তেওঁ বৰ্তমান বয়স সুধিছে, এইকাৰণে 6 হ'ব এনসার। এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা 480 মিটাৰ আৰু ইয়াৰ দিক প্ৰস্থৰ 4 গুণতকৈ 5 মিটাৰ বেছি। খেলপথাৰৰ দিক উলিওৱা। পৰিসীমাৰ সূত্ৰ আমি জানো 2 × L + B, মানে দিক প্লাস প্রস্থ
ইজিকল টু কিমান দিয়া আছে 480 মিটাৰ দিয়া আছে এতিয়া দুইটো ইফালে পূৰণ হৈ আছে ইফালে আহিলে দুইটো হৰণ হ'ব 480 যদি 2 দিয়ে আমি হৰণ কৰো বা কাটো কিমান পাম 2240 240 পাম 240 পাম এতিয়া আমি পাই গলো যে এতিয়া l + b 240 পাই গলো এতিয়া দিগ আৰু প্ৰস্থৰ চৰ্তটো কি দিয়া আছে এইটো জানিব লাগিব ইয়াত ভালকৈ চালে ইয়াৰ দিগ প্ৰস্থৰ 4 গুণতকৈ 5 মিটাৰ বেছি তেন্তে আমালোকে দিগ ধৰিম L আৰু প্ৰস্থ ধৰিম B ব্ৰেডটো আমি x ধৰিম আৰু লেন্থটো হ'ব 4 গুণত 4x + 5 + 5 টো এফালে দেখা যোৱা নাই মই তলত দেখি আছো লেন্থৰ ভ্যালু 4x + 5 প্লাস b এর ভ্যালু x দুটা মিলে 240 লেন্থ তো 4x + 5 হ্যাঁ 5 টো দেখা যোৱা নাই 4x + 5 লেন্থৰ ভ্যালু আৰু ব্ৰেডৰ ভ্যালু x এতিয়া 4x আৰু x কিমান হয় 5x + 5 240 টো এনেকৈ থাকিল আৰু 5x এ থাকিব 5 টো এফালে প্লাস হৈ আছে 5x 240 এর পৰা 5 গলে 235 - 5 = 5x মই লিখি দি আছো বেসিকৰ পৰা শিকাই আছো এই কাৰণে ভিডিওটো ডাঙৰ হৈছে আপোনালোকে কাটি কাটি দেখিব পাৰে 235 তেন্তে x এর ভ্যালু 5 ইফালে পূরণ হৈ আছে ইফালে গলে হৰণ হ'ব 235/5 এইবিলাক সকলো জানে তথাপি মই বেসিকৰ পৰা দেখাই আছো যাতে কাৰো অসুবিধা নহয় 5 4 * 20 5 * 25 x এর ভ্যালু 47 পালো x = 47 এতিয়া হেই যত আমালোকে x ধৰিছো হেই x ৰ ঠাইত যদি 47 বহাম তেন্তে আমালোকে পাই যাম এই চাওক 4x ব্ৰেড প্ৰস্থটো আমাৰ হ'ব 47 আৰু 4x আছে এই 4x তো 4 * 47 + 5 তলত লিখি আছো 4 * 47 4 7 4 7 28 8 4 8 8 থাকল 2 4 2 16 2 1 88 প্লাস 5 তেন্তে আমালোকে পালো এটা মোহাৰি লও আপোনালোকে পিছত খাতাত উঠাই লব এইবিলাক 188 প্লাস 5 193 এইটোই হ'ব আমাৰ দিগ এইটোই হ'ব কারেক্ট आंसर প্রশ্ন যাব ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যা ক্ৰমে 2 3 4 ৰে পূৰণ কৰি পোৱা সংখ্যা কেইটাৰ যোগফল 119 সংখ্যা কেইটা কি কি ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰ প্ৰথম x ধৰিলো এটা সংখ্যা দ্বিতীয় সংখ্যা x + 1 ধৰিলো তৃতীয় x + 2 এইটা আমাৰ তিনিটা সংখ্যা ধৰিলো তিনিটা সংখ্যা কি কৈছে তিনিটা সংখ্যা 2 3 আৰু 4 তিনিটাৰে পূৰণ কৰিব গৈছে 2 3 4 ৰে এটা পূৰণ কৰিম x ক 2 দি পূৰণ কৰিলে 2x এ হ'ব আৰু x + 1 ক আমি 3 দি পূৰণ কৰিম 3x + 1 এতিয়া তিনিটা 4 ৰে x + 1 ক পূৰণ কৰিম এটা এই 3 দি x ক একবাৰ এটা মোহাৰি লৈছো এটা দেখাও না যায় এটা আমাৰ লগত কি আছে x + 2 এই x + 2 আমালোকে 4 দি পূৰণ কৰিব লাগিব x + 2 এতিয়া 3 দি যদি x ক পূৰণ কৰিম x ক এবাৰ আৰু +1 আছে এবাৰ তেন্তে হ'ব 3x + 3 সেম এনেকৈ 4 দি x ক এবাৰ 2 ক এবাৰ 4x +
2 সরি 8 আৰু 2x 2x থাকিব। এতিয়া আমাক কৈছে এই সকলোকেইটাৰ যোগফলটো 119, এই সকলোকেইটাৰ যোগফল 119 যোগ কৰি দিলোঁ। এবাৰ এইবিলাক সকলো যোগ কৰি আমালোকে পাম, মুছি দিওঁ ওপৰতো, এইবিলাক সকলো যোগ কৰিলে আমি 119 পাম বুলি কৈছে। x 2x প্লাছ 3x প্লাছ 3 4x প্লাছ 8 এইবিলাক যোগ কৰি 119 পাম বুলি প্ৰশ্নত কোৱা আছে। এটা মুছি দিলোঁ, এটা ভালকৈ লিখিম। 2x প্লাছ 3x প্লাছ 3 প্লাছ 4x প্লাছ 8 এইটো কিমান পাম বোলে 119। এতিয়া 2x 3x 4x কিমান হ'ল 2 3 5 4 9x হ'ল 9x আৰু 8 প্লাছ 3 কিমান হ'ল 11। এটা মই কাটি কাটি হিসাব কৰিছোঁ, 8 প্লাছ 3 11 মান দি আছে 119। কিন্তু 9x তো এইফালে থাকিব, 11 তো মাপ প্লাছ আছে, এইফালে গ'লে মাইনাছ হ'ব। 119 পৰা 11 গ'লে আমাৰ কিমান পাম, 9x তো ইয়াতে থাকিব 108 পাম। 9x এনেকৈ থাকিব ইজ ইকুৱেল টু এইটো মাইনাছ কৰিলে 108 হ'ব। আৰু xৰ ভেলুটো যদি আমি ওলাব চাম, 9টো এইফালে পূৰণ আছে, এইফালে ৰাইট সাইডত গৈ হৰণ হ'ব, 9 দি কাটিব 108, 108 9 গুণ 9 আৰু থাকিলে 9 দ্বিগুণ 18, 12 বাৰ কাটিব 12। এতিয়া xৰ ভেলু 12 আমি পালো। এটা 12টো কি কৈছিল ঊৰ্ধ্ব ক্ৰমৰ পৰা কৈছিল নহয়, তেন্তে xৰ ভেলু 12 পালোই। ঊৰ্ধ্ব ক্ৰম পৰা তিনিটা সংখ্যা কৈছিল, তেন্তে 12 13 আৰু 14 এইটো হবে এনসার। এইটো xৰ ঠাইত বহালে x প্লাছ 1 x প্লাছ 2 x প্লাছ 3 যদি আমি xৰ ভেলু বহাই যাম 12টো পাই যাম, তেন্তে এনসার হ'ব 12 13 14। অপশন নম্বর এ হ'ব আমাৰ ৰাইট এনসার।